হঠাৎ বিশ্বনাথত উঠিল মাছৰ জাল। হাতত জাল জুলুকি চেপা লৈ মাছ ধৰিবলৈ ওলাই আহিল স্থানীয় ৰাইজ। কিন্তু মাছৰ পৰিৱৰ্তে উঠিল শিলগুটিহে। ৰ'ব, এওঁ কোনো পুখুৰী বা বিলৰ দৃশ্য নহয়। এইটো হৈছে বিশ্বনাথৰ মাজমজিয়াত থকা 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ শান্তিপুৰৰ 5 নং আৰু 10 নং ৱাৰ্ড সদাব্যস্ত নটসূৰ্য ফণী শৰ্মা পথ। পথটোৰ দুৰৱস্থা দেখিলে আপোনাৰো চকু কপালত উঠিব। পথৰ মাজত বৃহৎ বৃহৎ গাঁত, মাত্ৰ এজাক বৰষুণতে পথটো হৈ পৰে পুখুৰী সদৃশ। কিন্তু কাণসাৰ নাই জনপ্ৰতিনিধি আৰু চৰকাৰৰ। আজি বিগত 5-6 বছৰে শান্তিপুৰৰ 5 আৰু 10 নং ৱাৰ্ডৰ বাসিন্দাসকলে ভুগি আহিছে জমৰ যাতনা। আমাৰ 5 বছৰ ধৰি পেলাই বিধায়ক যিটো চৰকাৰ আছে, তো ছাৰৰ তাত আমি কেইবাবাৰমান গৈছোঁ যে ছাৰ আমাৰ ৰাস্তাটো হৈ যাব লাগে। আমাৰ প্ৰমোদ বৰঠাকুৰ তাত গৈছিলোঁ, আমি গৈছিলোঁ, কেইবাজন গৈছিলোঁ। ছাৰে কৈছে যে হ'ব হ'ব, চেংচন হৈছে, টেণ্ডাৰ হৈছে। আজিলৈকে 5 বছৰ পাৰ হৈ পেলাই 6 বছৰমান পৰিছে, এতিয়ালৈকে ৰাস্তা হোৱা নাই। আৰু ৰাস্তা আজি নহয় কিমান বছৰ আগতেই ৰাস্তাটো হৈছিলে। তাৰপাছত আজি আপুনি চাইছে কেনেকুৱা ৰাস্তাৰ অৱস্থা। আজি আমি মাছ ধৰিবৰ কাৰণে মানে বাধ্য হৈ গৈছোঁ, কঠীয়া ৰুবলৈ বাধ্য হৈ গৈছোঁ। তো চৰকাৰৰ তাত আমাৰ এটাই আহ্বান যে ছাৰ আপুনি আমাৰ ৰাস্তাটো খালি যেনে তেনে বনাই দিয়ক। আমাক চাকৰি নালাগে, আমাৰ লাইট নালাগে, আমাক পানী নালাগে, একো নালাগে। আমাৰ ৰাস্তাটোৰ ফালে চাওক আৰু ড্ৰেইনৰ ফালে চাওক, মই ইমানটোৱে ক'ম। ৰাইজৰ ক্ষোভ স্থানীয় বিধায়ক প্ৰমোদ বৰঠাকুৰক বহুবাৰ অনুৰোধ কৰাৰ পাছতো বিগত 5 বছৰে মিছা আশাৰে ঠগিলে। তদুপৰি পথটোৰ পৰা বিধায়ক প্ৰমোদ বৰঠাকুৰৰ ঘৰ মাত্ৰ 200 মিটাৰ হোৱাৰ পাছতো এদিনো ভুমুকি মাৰিবলৈ অহা নাই বিধায়কজন। ইফালে এই বোকা নৰ্দমাৰে পথটোৰে বিশ্বনাথ বাণিজ্য মহাবিদ্যালয়লৈ প্ৰায় 40% ছাত্ৰ ছাত্ৰীয়ে অহা যোৱা কৰে। এতিয়া স্থানীয় ৰাইজৰ চৰকাৰ কিংবা স্থানীয় বিধায়কজনলৈ এটাই দাবী, অতি সোনকালে পথটো নিৰ্মাণ কৰি ৰাইজক সকাহ দিব লাগে। বিগত 5টা বছৰ ধৰি এইটো ৰাস্তাৰ এনেকুৱা অৱস্থা দিছে, আমি জনপ্ৰতিনিধিক জনাই আহিছোঁ। জনপ্ৰতিনিধি তাৰ পৰা কোনো ব্যৱস্থা লোৱা নাই। আৰু আমাৰ স্কুলৰ অহা যোৱা, কলেজৰ অহা যোৱাৰ কাৰণে একমাত্ৰ সেইটো পথেই LIC হৈ আমাৰ নাহিদ আফ্ৰিন জনপ্ৰিয় গায়িকাৰ এওঁৰ ৰাস্তালৈকে এইটো বাটেৰে যাবলগীয়া হয়। আৰু এইটো ৰাস্তাৰ অৱস্থা এনেকুৱা হোৱাৰ কাৰণে আমাৰ জনপ্ৰতিনিধি আৰু ৱাৰ্ড মেম্বাৰসকলক জনাই আমি অৱহেলাহে পাই আছোঁ। তাৰ প্ৰতি আমি এইকাৰণে উপায় নাপায় চব ৰাইজ মিলি আজি 5 নম্বৰ আৰু 10 নম্বৰ ৱাৰ্ডৰ ৰাইজ মিলি আমি আজি এই কামখিনি কৰিবলগীয়া হৈছে, যাতে আমাৰ জনপ্ৰতিনিধি এইখিনি চাব পাৰে, চোৱাৰ পিছত আমাৰ কাৰণে কোনো ব্যৱস্থা ল'ব পাৰে, যাতে আমাৰ চবৰ কাৰণে ৰাস্তাটো সোনকালে বনাই দিয়ে আৰু ড্ৰেইনৰ ব্যৱস্থাও কৰি দিয়ে। তাৰ কাৰণে আমি তাৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। জনপ্ৰতিনিধিজনৰ ঘৰ ইয়াৰ পৰা মাত্ৰ 200 মিটাৰ দূৰ, তেখেতে পৰিদৰ্শন কৰিবলৈ নাহে নেকি? আমি জনপ্ৰতিনিধিৰ ওচৰত এটাই কৰিছোঁ যে জনপ্ৰতিনিধিয়ে এবাৰ আহি পেলাই LICৰ পৰা নাহিদ আফ্ৰিমৰ ঘৰৰ ওচৰলৈকে এবাৰ খোজকাঢ়ি চাওক। আমি এইটোৱেই জনপ্ৰতিনিধিৰ ওচৰত আমি কৰিছোঁ, শোভাযাত্ৰা কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। বিশ্বনাথৰ পৰা মনোজ বৰাৰ ৰিপৰ্ট, জনজাগৰণ লাইভ।